এইখনতো বহুত পুৰণা সত্ৰ কৰিলে 579 বছৰ হ'ল মোটামুটি 1300 মান গৈছে আৰু 1300 কিমান চনত হৈছে 1375 শব্দটো আছে তাৰমানে 1375 শকতে স্থাপিত আছিল হাই বন্ধুসকল, আপোনালোক কেনে আছে? মই এটা নতুন ভিডিঅ' লৈ আহিছোঁ। এতিয়া মই আছোঁ বৰপেটা জিলাৰ চেঙা সমষ্টিত। এতিয়া মই চেঙা সমষ্টিত, চেঙাৰ পৰা মই গৈ আছোঁ বহৰীত চৰৰ পিনে যাই আছোঁ। আপোনালোক দেখুৱাম, এইটো চেঙাৰ বৰ মছজিদ হয়। ইয়াৰ পৰা আৰম্ভ কৰিছোঁ। এইটো চেঙাৰ চক হয়। এইটো আপোনাৰ গুৱাহাটীৰ পৰা অহা বৰপেটা টাউনলৈ যোৱা ৰাস্তা। এইটো মেইন চক চেঙাৰ। এতিয়া আমি যাম বহৰীত যাম, তাত নদীৰ চৰত যাম। চৰত কেনেকৈ কি ব্যৱসায় কৰে, ক'ৰ পৰা কেনেকুৱা বস্তু হয়, কেনেকুৱা ব্যৱসায় কেনেকৈ চলি আছে, মানুহ যাতায়াত কেনেকৈ চলি আছে, তাকে চাব যাম। বহৰী বজাৰখনে দেখুৱাম। তাতে ধুনীয়া সত্ৰ, বহুত পুৰণা সত্ৰ এখন আছে বহৰীত। সত্ৰখন দেখুৱাম। আমি মামাৰ লগত এতিয়া আমি গৈ আছোঁ বহৰীত। আপোনালোকে আমাৰ লগত বলক, ভিডিঅ'টো চাওক। আৰু ঘৰ চেঙাত, ৰাতি কালিতে আহিছোঁ, চেঙাত থাকিলোঁ। এতিয়া আমি চেঙা চকৰ পৰা দক্ষিণ পিনে যাই আছোঁ, বহৰী টাউনৰ ফালে যাই আছোঁ। এতিয়া গৈ আমি বহৰী মেইন ৰোড পালোঁ। মেইন ৰোডৰ ফালে গৈ আছোঁ। এতিয়া আমি পামেই আৰু নদীৰ কাষ পাম। এয়া ব্ৰহ্মপুত্ৰ নদী। এইটো ব্ৰহ্মপুত্ৰ শেষ আৰু এতিয়া এইটো ব্ৰহ্মপুত্ৰ নদী। আগতে অবিভক্ত কামৰূপ ডিষ্ট্ৰিক্ট আছিলে, এতিয়া বৰপেটা ডিষ্ট্ৰিক্ট। বৰপেটা ডিষ্ট্ৰিক্ট নহয় মামাখিনি, বৰপেটা ডিষ্ট্ৰিক্ট। ইফালে আপোনাৰ ভুটভুটিবিলাক আছে, নাওবিলাক আছে। ইফালে নদী, ইফালে ব্ৰহ্মপুত্ৰ একদম বিশাল বহল নদী। ইফালে ইটো পাৰে আপোনাৰ কামৰূপ জিলা আছে, নগৰবেৰা, চোনতুলি, আৰু ইফালে চিধা আপোনাৰ চোনতুলি পাৰ হৈ চিধা বকো। ইফালৰ পৰা মানুহবিলাক আহে ভুটভুটি নাও লৈ, ইফালে পাৰ হয়। পাৰ হ'লে বহৰী যায়। চেঙা খুবেই বেয়া আৰু নদী গৰম খহনীয়া। এইবিলাক নদীবিলাক গোটেই ভাঙি গৈছে। এইবিলাক গোটেই ভাঙি গৈছে। নদী আহি একদম কাষ পাইছে আৰু আছে না, আগতে অহা নাই। কেনেকুৱা ব্যৱসায়ৰ ওপৰত চব্জি কৰে আৰু সিহঁতৰ এনে খৰালি দিনত ভালে, কিন্তু বাৰিষা বানপানী আহিলে প্ৰব্লেম আৰু বানপানী ইয়াতে হয় আৰু হয় পানী হয়। এতিয়া চব চব কৃষিৰ ওপৰত নিৰ্ভৰ আৰু এইবিলাক এঙাৰ হয়। দক্ষিণ নগৰ পৰা ছয়গাঁও, গড়েমেৰি এইবিলাকৰ পৰা লৈ আহে বুটবুটিত আনি পেলাই সৰ্থেবাৰী আৰু ভিতৰৰ ফালে নিয়ে বুলি গম পাওঁ। আৰু ইয়াত আহি পেলাই কি বস্তুবিলাক ক'ৰ পৰা আহে, ক'ৰ পৰা এইবিলাক আপোনাৰ দক্ষিণ পাৰৰ পৰা আহে, সিফালৰ পৰা নগৰপাৰা, ছয়গাঁও, ছয়গাঁও সিফালৰ পৰা কি বস্তু, কি মাল এইবিলাক আপোনাৰ আংৰা বুলি কয়। আংৰা ক'ত আৰু তাতে এইটো আপোনাৰ যাব সৰ্থেবাৰী কাহ বিদ্যালয়ৰ কাৰণে। এতিয়া ক'ত প্ৰডাকশ্যন হয় বস্তুটো, ক'ৰ পৰা, সিটো পাৰৰ পৰা আহে নেকি? সিটো পাৰৰ পৰা আহে। ক'ৰ পৰা আহে? ছয়গাঁৱৰ পৰা আহে। বকো ছয়গাঁও এইটো চাইডৰ পৰা আহে। খেতি চৰত কৰে। ভেন্দি, ওলকবি, পাতকবি, বন্ধাকবিবিলাক আনি ই ৰিক্সাত উঠাই বজাৰত নিব। হ'লচেল মাৰ্কেট হয় ইয়াত। ৰাতিপুৱা ইয়াৰ পৰা বহুত দূৰণি যায়। বৰপেটা, হাউলি, মোগলমহ, নলবাৰী এইবিলাকত যায়। ভুটভুটি চলি থাকে আৰু মানুহ যাতায়াত ব্যৱস্থা কৰি থাকে। চেঙা, বহৰী এইখিনি যিমান মানুহ আছে, এই চব্জিটো মেইনলি ইয়াৰ পৰা খায়। মেক্সিমাম চব্জি ইয়াৰ পৰা যায়। বাকী বেলেগৰ পৰা আহে, কিন্তু ইয়াতো হ'লচেল ইয়াৰ পৰা লৈ যায়। খুচুৰা দোকানীবিলাক খুচুৰাকৈ বিক্ৰী কৰে। সেয়াই আৰু এইখিনি মানুহ যদি চব্জি তব্জি নকৰে, আমাৰ অলপ নিৰ্ভৰ নহ'লে কি হ'ব? সিহঁতৰতো বেলেগতো নাইয়ে, বেলেগ নাই, কি ব্যৱসায় কৰি খাব? চব্জিটো হয়তো এটা সুবিধা আছে, সেইকাৰণে চব্জিটো কৰি খায়। সেইটোৱে আৰু সিহঁতৰ কাম। আমি এতিয়া ইয়াৰ পৰা যাওঁ, যাই বহৰী মেইন টাউনত যাওঁ। পটা হয় ইয়াৰ পৰা, পটা পটা নহয়, মৰাপাট তোৰ পৰা চৰৰ পৰা। আমি এতিয়া তোৰ নদীৰ কাষৰ পৰা আহি পেলাই আমি এতিয়া বহৰী টাউন পালোঁ আৰু এতিয়া। মামাই বোলে যে লোকেল মাংস খুৱাই, মুৰ্গী মাংস, তাকে ল'ব আহিছোঁ বজাৰত। এই বহৰী বজাৰত সোমাইছোঁ আৰু কেইটকা ব্ৰইলাৰ? 100 আজি মামাই খুৱাব আৰু আমাৰ তাতে আজি নিমন্ত্ৰণ আছে। বহৰী টাউনৰ এইখন মেইন মাৰ্কেট হয়। সকলো ধৰণৰ বস্তু চব হ'লচেল মাৰ্কেট হয়। সকলো ধৰণৰ বস্তু পাই ইয়াত। কি লে গাখীৰ নেকি? কি লে? মোৰ মামাৰ ঘৰ চেঙাত।
এইটো মামা হয় এইটো নিজৰ মামা মামালৈ ফুৰিব আহিলোঁ হৰিয়ান চাব আহিলোঁ চাহবিলাক গোল্লাবিলাক বন্ধু হয় সৰুৰ পৰা একদম মেমানৰ লগ আমি ইয়াৰ পৰা যাওঁ এতিয়া মেইন বস্তু এটা আছে বহৰী সত্ৰ এখন আছে বহুত পুৰণা সত্ৰ সত্ৰখন দেখুৱাম এইফালে ইয়াৰ পৰা যাম আৰু আমি এতিয়া 1376 বাপৰে বা বহুত পুৰণা দেখোন আপোনাৰ এতিয়া 579 বছৰ হ'ল বহুত পুৰণা বহুত পুৰণা বৰপেটা ডিষ্ট্ৰিক্ট পুৰণা নেকি বৰপেটা ডিষ্ট্ৰিক্টৰ ভিতৰত পুৰণা হৰিদেৱৰ সত্ৰ আদি সত্ৰ সেইখিনি প্ৰথম হৰিদেৱ কিছু দিনা সভা হ'লে সেইটো 579 বছৰ মোটামুটি 1300 মান গৈছে আৰু 1300 কিমান চনত 1375 শব্দটো আছে 1375 শকতে স্থাপিত আছে ইয়াত হৰিদেৱৰ উৎসৱন্তি সদায় সেই চনত কলিতা বনাইছে কলিতা নেকি আমাৰ ইয়াতে কলিতা তালুকদাৰ তালুকদাৰ দাস বিভিন্ন শ্ৰেণীৰ উপাধিৰ মানুহ আছে কলিতা কিমান মান আছে ইয়াত এইখিনি বহৰী 1200 ঘৰ আছিল আজি কেইবছৰ আগতে তাৰমানে আমাৰ হিচাপ কি কমি গৈছে নি মানুহ বেছি হৈ আছে বিতৰণ হৈ বেছি হৈছে তাৰমানে বেলেগ বেলেগ হৈ মানে মানুহ বেছি হৈছে আজি কিমান বছৰ আগতে তাৰমানে 1200 ঘৰ আছিল এতিয়া তাৰমানে ধৰক এক ঘৰৰ পৰা আৰু 4 ঘৰ হৈছে সেইবিলাকে নতুনকৈ আমাৰ জইন হ'ব লাগে কিছুমানে হৈছে কিছুমানে হোৱা নাই যিবিলাকে জইন হৈছে সেইটো হিচাপ দিলেতো 1200ৰ ওপৰত হ'ব বাপৰে বাপ 1375 খ্ৰীষ্টাব্দত ইমান বছৰ পুৰণি বৰপেটা জিলাৰ ভিতৰত পুৰণি হৰিদেৱ আদি সত্ৰ এইখন আপোনালোকে চাব আহক বৰ ধুনীয়া বহুত ডাঙৰ হয় বহৰী মাজমজিয়াত আছে মেইন টাউনত চেঙা সমষ্টিৰ বহৰী চহৰত আছে আহক আপোনালোকে চাব এটা 500 বছৰ মান হ'ল বহুত পুৰণা আপোনালোকে ইয়াত আহিব আমাৰ বহুত দূৰৰ পৰা মানুহ আহে কিছুমান নাজানে বহৰীত এখন ধুনীয়া পুৰণা বহুত পুৰণা সত্ৰ এখন আছে হৰিদেৱ মহাসত্ৰ ইয়াত আপোনালোকে আহিব আমিও চালোঁ আপোনালোককো দেখুৱালোঁ এতিয়া আমি গৈ আছোঁ ঠিক আছে বন্ধুসকল বহৰী সত্ৰখন দেখুৱালোঁ বহৰী বজাৰ মাৰ্কেটখন দেখুৱালোঁ বহৰী চহৰ নজিকা দেখুৱালোঁ এইখিনিতে ভিডিঅ'টো সমাপ্ত কৰিলোঁ ভাল লাগিলে শ্বেয়াৰ কৰিব কমেণ্ট কৰিব লাইক কৰিব ধন্যবাদ